নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম জব এলাৰ্ট আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ লৈ আহিছোঁ। অসম চৰকাৰৰ নতুন চাকৰি স্বাস্থ্য বিভাগ DHS নন টেকনিক্যাল পোষ্ট গ্ৰেড 3 গ্ৰেড 4। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আবেদন কৰিব পাৰিব। আৰু এই বিভাগত আবেদন কৰিবলৈ কি ডকুমেণ্ট লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰিম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে আৰু এনেকুৱা জব ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভেকেঞ্চিটো হৈছে DHS স্বাস্থ্য বিভাগৰ নতুন ভেকেঞ্চি 191টা গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আবেদন কৰিব পাৰিব। DHS আসাম ৰিক্ৰুইটমেণ্ট 2025 হেল্থ এডুকেটৰ 78 পোষ্ট দিয়া আছে। কেটেগৰী ৱাইজ ভেকেঞ্চি আনৰিজাৰ্ভত 40টা আছে, SCৰ কাৰণে 5টা আছে, STPৰ কাৰণে 8টা আছে, STHৰ কাৰণে 4টা আছে, OBC MOBCৰ কাৰণে 20টা আছে, OBC MOBC কাৰণে এটা পোষ্ট দেখিবলৈ পোৱা যাব। চেলেৰীৰ কথা ইয়াত ভালেমান চেলেৰীয়ে দিয়া হ'ব, 14,000ৰ পৰা 70,000লৈকে আৰু গ্ৰেড পে থাকিব 7,600 পাৰ মান্থ। জুনিয়ৰ এছিষ্টেণ্ট পদত 72টা পোষ্ট আছে। কেটেগৰী ৱাইজ ভেকেঞ্চি আনৰিজাৰ্ভত 36টা আছে, SCৰ কাৰণে 6টা আছে, STPৰ কাৰণে 7টা আছে, STHৰ কাৰণে 4টা আছে, OBC MOBCৰ কাৰণে 18টা আছে, OBC MOBC ত্ৰিবেদৰ কাৰণে এটা পোষ্ট দেখিবলৈ পোৱা যাব। বেচিক হেল্থ ৱৰ্কাৰ 41টা পোষ্ট দেখিবলৈ পোৱা যাব। কেটেগৰী ৱাইজ ভেকেঞ্চি আনৰিজাৰ্ভত 21টা আছে, SCৰ কাৰণে 3টা আছে, STPৰ কাৰণে 4টা আছে, STHৰ কাৰণে 2টা আছে, OBC MOBCৰ কাৰণে 11টা আছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া এজ লিমিট দিয়া আছে 18 বছৰৰ পৰা 40 বছৰলৈ আবেদন কৰিব পাৰিব। এজ ৰিলেক্সন দিয়া আছে কেটেগৰী ৱাইজ OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ, ST SCৰ কাৰণে 5 ইয়াৰ্ছ, PWBDৰ কাৰণে 10 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইউনিভাৰ্চিটি, মিনিমাম 6 months ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যন। এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। এই পদত আবেদন কৰিবলৈ কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। ইম্পৰ্টেণ্ট ডিটেইলছ এই পদত 12 ছেপ্টেম্বৰৰ পৰা আবেদন ষ্টাৰ্ট হ'ব আৰু আবেদনৰ অন্তিম তাৰিখটো হৈছে 21 ছেপ্টেম্বৰ। বেছি সময় দিয়া নাই, মাত্ৰ 10 দিন দিয়া আছে। যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে আবেদন কৰিব পাৰিব। যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা জব ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ বাবে জব ইনফৰ্মেশ্যন পাই থাকিবলৈ সুবিধা হয়।